হাই ফ্ৰেণ্ড, আজি আমি বনাব ওলাইছোঁ ঔটেঙা আৰু অমৰাৰ আঞ্জা। ইয়াৰ কাৰণে লৈছোঁ আমি এটা ঔটেঙা এটা লৈছোঁ, অমৰা কেইটামান লৈছোঁ, বুটৰ দালি লৈছোঁ, এয়া বুট আৰু কেঁচা বুট আৰু মুগ লৈছোঁ, এয়া আলু লৈছোঁ আৰু এয়া মান কচু লৈছোঁ। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ঔটেঙাখিনি আমি অলপ থেতেলাই লৈছোঁ আৰু কিছুমানে হয়তো আপোনাৰ যদি খুব কম টেঙা খায় অলপ ঔটেঙাটো কমাই দিব পাৰে। লগত আমি অমৰাও লৈছোঁ, অমৰাটো আজি কমাই ল'ব পাৰে। এতিয়া আমি এই বুটৰ দালিখিনি আমি প্ৰথমতে পিচি ল'ম। ইয়াত দুটা জলকীয়া দিছোঁ। এতিয়া আমি বুট আৰু মুগ লগতে বুটৰ দালিখিনি পিচি ল'লোঁ। এতিয়া আমি ইয়াতে বেকিং পাউডাৰ, নিমখ আৰু হালধি সানি দিম। এতিয়া মিহলাই দিব লাগিব। এতিয়া আমি দালি পিচাখিনি পকৰি বনাই ল'ম। প্ৰথমতে যিহেতু আমি ঔটেঙা আৰু অমৰাৰ জোল বনাম। এই পকৰিবোৰ ধুনীয়াকৈ ভাজি ল'ব লাগিব। এই বুট পিচাখিনিতো আমি আগতে নিমখ, হালধি আৰু বেকিং পাউডাৰ দিছোঁৱে। ধুনীয়াকৈ মিহলাই লৈছোঁ আমি প্ৰথমতে। ভালদৰে ভাজিব লাগিব। এতিয়া পকৰিখিনি লাল হৈ গ'ল, ভাজা মোটামুটি হৈয়ে গৈছে। এতিয়া এইখিনি নমাই ল'ব লাগিব। এতিয়া প্ৰথমতে আমি আলু আৰু কচুখিনি বইল কৰি লৈছোঁ, কাৰণ টেঙা দিলে এইটো নিসিজে নহয়, সেইকাৰণে বইল কৰি লৈছোঁ আৰু ইয়াতে অলপ নিমখো মিহলাই দিছোঁ। আমাৰ আলু আৰু কচুখিনি বইল হৈ গ'ল। এতিয়া ইয়াতে আমি ঔটেঙা আৰু অমৰাটো দি দিম। ইয়াতে অলপ এতিয়া নিমখ দি দিম। এতিয়া অলপ সিজিব দিব লাগিব। এতিয়া আপোনাৰ ঔটেঙা আৰু অমৰাখিনি বইল হৈ গ'ল। এতিয়া আমি ইয়াৰ পৰা উঠাই ল'ম। আমাৰ পকৰি ভজা হৈ গ'ল। এতিয়া আমি গোটেইখিনি আমি তেল ফুৰণ দি দিম। ইয়াত শুকান জলকীয়া দি দিছোঁ দুটা। এতিয়া অলপ পাঁচফোৰণ দি দিছোঁ। এতিয়া অলপ হালধি অলপ দি দিছোঁ। এতিয়া অলপ লৰাই দিব লাগিব। এতিয়া বইল আলু আৰু কচুখিনি দি দিছোঁ। অলপ ভাজি ল'ব লাগিব। যদি আমি
আলু আৰু কচুখিনি আগতে বইল কৰি নল'লো হয়, কাৰণ যিহেতু বহুত টেঙা থাকিব নিসিজিলে হয়, সেইকাৰণে আমি আগতীয়াকৈ বইল কৰি লৈছোঁ। কিছুমানে জ্বলা বেছি খালে দুটাতকৈ বেছি জ্বলা দিব পাৰে। আমি যিহেতু জ্বলা খুব কম খাওঁ, সেইকাৰণে 2টা জলকীয়া দিছোঁ আমি। এতিয়া ভালদৰে ভাজি ল'ব লাগিব। এতিয়া আমি ঔটেঙা আৰু অমৰা টেঙাখিনি ইয়াত দি দিছোঁ। আৰু ভালদৰে এতিয়া উতলিব লাগিব। আমি আগতীয়াকৈ অমৰা আৰু ঔটেঙা থেতেলাই লৈছোঁ, অলপ বইলো কৰি লৈছোঁ। এতিয়া এইখিনি অলপ উতলিব লাগিব। উতলাৰ পিছত আমি যিখিনি পকৰি ভাজিছিলোঁ বুটৰ, সেইখিনি আমি ইয়াত দি দিম। আপোনালোকে চাউলৰ গুড়ি অলপ দিব পাৰে আৰু ইয়াতে মাছো দিব পাৰে। আমি ইয়াতে মাছৰ মাথা আছে, ইয়াতে দি দিম। এই ভাজা মাথা হয়, মাছৰ মাথা হয়। আৰু শেষত আমি যিখিনি পকৰি বনাইছিলোঁ সেইখিনি ইয়াত দি দিম। কাৰণ আমি শেষত এইকাৰণে পকৰিখিনি দিম, কাৰণ নহ'লে ভাঙি যাব পাৰে যে, লাষ্টত আমি পকৰিখিনি ইয়াত দি দিম। অলপ উতলি লওক ভালদৰে। তেতিয়া আমি এই দালিৰ পকৰিখিনি ইয়াত দি দিম আৰু দিয়াৰ পিছত আমি 1-2 মিনিট সময় ৰাখি আঞ্জাখন নমাই দিম। এয়া আমাৰ পকৰি দিয়া হৈ গ'ল। অলপ সময় ৰাখি আমি নমাই দিম এইখিনি। এয়া আমাৰ ঔটেঙা আঞ্জা হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।